ভগৱানে মোক যদি 10খন হাত দিলেহেঁতেন নহয় কিমান ভাল হ'লহেঁতেন। কাৰণ মোৰ ডিউটি, ঘৰৰ কাম, আকৌ ঘৰ বনোৱাৰ চোৱা চিতা কৰা, ল'ৰাক চোৱা চিতা কৰা, নিজৰ বজাৰ সমাৰ, আজি গধূলি কি খাম, কাইলৈ কি খাম, কেনেকৈ আনিম, কেতিয়া যোগাৰ কৰিম, সেইবিলাক চিন্তা কৰি কৰি কেতিয়াবা মাথাটোৱে কাম নকৰে মোৰ। সঁচাকৈ কৈছোঁ, একদম মাথাই কাম নকৰে, মই থৰক বৰক হৈ যাওঁগৈ। গধূলি ওলাই গ'লোঁ বজাৰলৈ অকণমান, কাৰণ খাবলৈ ঘৰত একোৱেই নাছিল। চব্জি বুলিবলৈ অকল আলুগুটি কেইটামান আছিল, সেইকাৰণে ওলাই গ'লোঁ আৰু লৈ আহিছোঁ ইয়াত টিকলামান বন্ধাকবি এটা। ডাঙৰ অনা নাই, কাৰণ ডাঙৰ আনিলে আকৌ গেলি থাকিব, বহুত দিন থাকিলে। টিকলা এটা লৈ আহিছোঁ, যিহেতু মাক পুতেকেই খাম সেইকাৰণে, আৰু লগতে মাছ অকণ লৈ আহিছোঁ। আজি দিনৰ খানাটো একদম খেলি মেলি হ'ল, ল'ৰায়ো ভালকৈ খাবলৈ পোৱা নাই, আৰু দিনটো মই ডিউটিত আছোঁ যিহেতু, সেইটো কাৰণে মাছ অকণমান লৈ আহি তাক ভালকৈ বনাই খুৱাম বুলি লৈ আহিলোঁ। আৰু এতিয়া মাছখিনি বনাই থাকিবলৈও শান্তি নাপাম নহয়। জীয়ৰী হৈ থাকোঁতে ভাল আছিল নিচিনাও অনুভৱ হয় মাজে মাজে, জানেনে? যেতিয়া মাহঁতে কয় এইটো কৰিবা বা এইটো কৰ বুলি, তেতিয়া নাই নকৰোঁ, নোৱাৰোঁ বুলি ক'লেই হৈ যায়। কিন্তু এতিয়া নাই নকৰোঁ সেইবিলাক শব্দ যেন বিয়া হৈ যেতিয়া বোৱাৰী এজনী হ'লোঁ আৰু মাতৃ হ'লোঁ, তাৰপিছত সেইবিলাক জীৱনত নাইকিয়াই হৈ গ'ল। সেইবিলাক শব্দৰ অৰ্থও নাজানো বুলি ক'লেও বেয়া নহয়। এতিয়াৰ দিনত নাই, নকৰোঁ, নোৱাৰোঁ এইবিলাক শব্দ ক'বই নোৱাৰোঁ। কাৰণ যেতিয়া মাতৃ হ'লোঁ তেতিয়া অনুভৱ কৰিছোঁ নিজৰ মায়ে মোক কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছিলে। এতিয়া যিহেতু ল'ৰাই যদি কেতিয়াবা কৈ দিয়ে যে মা ভোক লাগিছে, বা কেতিয়াবা কৈ দিয়ে যে মোৰ এনেকুৱা এটা হৈছে, তেতিয়া কেনেকুৱা সাংঘাতিক দুখ এটা লাগে। সেইটো বস্তু যেতিয়া মাতৃ হৈছোঁ তেতিয়াহে অনুভৱ কৰিব পাৰিছোঁ। আৰু আপোনালোকে মন কৰেনে, ছোৱালী এজনীয়ে কেনেকুৱা ধৰণৰ জীৱন যাপন কৰিব লাগে? ছোৱালী এজনী যেতিয়া মাকৰ ঘৰত থাকে ইমান আলাসত ডাঙৰ হয়, তাৰপিছত যেতিয়া বোৱাৰী হৈ যায় কিমান কঠিন শব্দ, কিমান কঠিন বাক্য। আৰু চবৰ জীৱনত একে নহয় বাৰু, কিছুমানে বৰ আলাসত যেনেকৈ ঘৰত আছিল তেনেকৈ বোৱাৰী জীৱনটো পাৰ কৰিবলৈ পায় বাৰু, কিন্তু প্ৰত্যেকৰ ক্ষেত্ৰত একেই জানো নহয়। সেইফালে আপোনালোকৰ লগত কথা পাতি পাতি লগতে মাছ বনাই আছিলোঁ আৰু লগতে ভিডিঅ'ও কৰি আছোঁ। আৰু মাছ বনাই থাকিলেও ক'ত শান্তিত বনাবলৈ পাম, মাজে মাজে ল'ৰাক পঢ়াবলৈ যাব লগা হৈছে। গেছটো অফ কৰি দিওঁ, তাৰপিছত এয়া আহি আকৌ গৰম পানী ঢালি দিছোঁ মাছখিনিত জোলৰ কাৰণে। আলু বিলাহীয়ে আজি জোলটো বনাইছোঁ। আজিৰ মাছৰ জোলটো বনাইছিলোঁ 5 ফোৰণ দি। আপোনালোকক যদি ৰেচিপি লাগে ক'বচোন, মই আকৌ এদিন বনাই দেখাম বাৰু। আৰু এনেকৈ মাছ বনাই থাকোঁতে আকৌ ল'ৰাই কৈছে যে মা মোক পঢ়াবলৈ আহা। এনেকেই বন্ধ কৰি আকৌ বনাওঁ, আকৌ বন্ধ কৰোঁ গেছটো, সেনেকৈ কৰি বনাই আছোঁ। অকল এইখিনি বনাই বা ৰাতিৰ আহাৰৰ যোগাৰটো কৰিলেই নহ'ব, আকৌ পিছদিনাখন মোৰ আছে ডিউটি, ল'ৰাৰ 8টা বজাতে স্কুল ৰেডি। দুইটাই যিহেতু সোনকালে ৰেডি হ'ব লাগিব, সেইকাৰণে আজিৰ নিচিনা দিনটো নহওক। কাৰণ আজিৰ দিনটো অকণমান মোৰ দেৰি হোৱাৰ কাৰণেই, ৰাতিপুৱা দেৰিকৈ শুই উঠাৰ কাৰণে গোটেই দিনটো খেলি মেলি লাগিলে। সেইকাৰণে কালিৰ কাৰণে মোৰ ভয়ে লাগি আছে। চ' ৰাতিয়ে গোটেইখিনি কাম সামৰি থ'ম বুলি এতিয়া আকৌ লাগি গ'লোঁ মুচিৰ কামত। আকৌ কাপোৰ ধুবলৈ আছে, মেচিনত কাপোৰ ভৰাই থোৱা আছে, সেইখিনি কাপোৰ ধুবলৈ আছে। আৰু বাচনখিনি দেখালে আপোনালোকে হাঁহিব, হোটেল এখনত যিমান বাচন আছে ন, সিমানখিনি বাচনে মোৰ ধুবলগীয়া আছে। সেইটো কাৰণে চব কাম নিয়াৰিকৈ সামৰি লওঁ এতিয়াই, ৰাতিপুৱা তেতিয়া খৰখেদাও নহ'ব আৰু ল'ৰালৈও সুবিধা হ'ব। নহ'লে আজিৰ নিচিনা ময়ো ভোকত থাকিব লাগিব আৰু ল'ৰায়ো খাবলৈ ভালকৈ নাপাব।